গুড মৰ্নিং। আজি ভিডিঅ'টো স্কুল যাবলৈ ওলোৱাৰ পৰা মানে ছোৱালীজনীক ভাত পানী খুৱাই ইউনিফৰ্ম আধা পিন্ধালোৱে, মানে জোতা আৰু মোজাযোৰ পিন্ধাবলৈ বাকী আছে। আৰু মোজাযোৰ তাই নিজে নিজে পিন্ধিবৰ চেষ্টা কৰিছে, মানে আজিকালি ডাঙৰ হৈছে যে লাহে লাহে সকলো পৰা হৈছে। স্কুলত সুমিয়ালোঁ, মানে স্কুটিতে গ'লোঁ, ভিডিঅ' কৰা নহ'ল। আৰু এনেকৈ ৰৈ আছিলোঁ। আৰু এইগৰাকী হ'ল আমাৰ লগৰে, তাইৰ নাম হৈছে কাকমণি। আৰু এনেকৈ আমি ৰৈ থাকোঁতে ইমান ডাঙৰকৈ বৰষুণ দিলে। 11টামান বাজিছে, মানে স্কুলৰ পৰা আহিবলৈ হৈছে, ছোৱালীও ছুটি দিব হৈছে। আৰু এখেত হৈছে মিতালী, তেখেত বৰবৰুৱা। আৰু এখেতো আমাৰ লগতে ৰৈয়ে আছিল। কিনো কৰোঁ, মানে বৰষুণৰ বতৰ, মনটো কিবা ঠাণ্ডা ঠাণ্ডা হৈ আছে। সেইকাৰণে আমি সকলোবিলাক ৰৈ থাকোঁতে ভিডিঅ' এটা কৰি থাকিলোঁ। বতৰটো নহয়, মানুহৰ মনবোৰতকৈ ভয়ানক। মানে এই বৰষুণ, এই ৰ'দ, ৰাতিপুৱা যে বতৰটো ইমান ধুনীয়া কৰিছিল, আমি স্কুটিতে গ'লোঁ। অকল স্কুটিতে যোৱাই নহয়, ছাতিও নিনিলোঁ। আৰু হঠাৎ স্কুলৰ পৰা আহিবৰ সময়ত ক'ৰ পৰানো ইমান ডাঙৰকৈ বৰষুণ এজাক দিছে নহয়, মানে আহিবলৈকে দিগদাৰ হৈছে। স্কুলৰ পৰা আহি হাত ভৰি ধুৱাই পিঠা এখন বনাই খাবলৈ দিলোঁ। চাওকচোন, নাখায়, মানে কাটিহে আছে। পিঠা বনাই দিলোঁ, নাখালেই। যিহেতু ফল মূল ঘৰতে আছে, ভাবিলোঁ কিনো দিওঁ এইক। সেইকাৰণে লিচু, বগৰী, আম, মানে ময়ো খাম আৰু তাইকো দিম বুলি লৈ আহিলোঁ। মানে এইটো আম দিছিলে আমাৰ ওচৰৰ খুৰীয়ে, আৰু এই বগৰীকেইটা আনিছিলোঁ মাহীহঁতৰ ঘৰৰ পৰা। আৰু এই লিচু আনিছিলে বজাৰৰ পৰা, আৰু আপেলো বজাৰৰ পৰা আনিছিলে। এই সৰু আমটো দিছিলে খুৰীহঁতৰ ঘৰৰ পৰা। কিন্তু বজাৰৰ পৰা অনাও আছে দেই আম, সেইটো মই নাখাওঁ বুলি ভাবিছোঁ। আৰু ছোৱালীজনীকো বৰ্তমান নিদিওঁ, মানে দিব লাগিবই, কাৰণ বজাৰৰ পৰা অনা হ'লেও ছোৱালীজনী স্কুলত টিফিনত দিব লাগে। লগতে তাই খাই খুব ভাল পায়, সদায়তো লোকৰ ঘৰৰ পৰা আনিব নোৱাৰোঁ, সেইকাৰণে বজাৰৰ পৰা আনিব লাগে। আৰু এই বগৰী যে আনিছিলোঁ মাহীহঁতৰ ঘৰৰ পৰা, আছেই, আচাৰ চাচাৰ থোৱা নহ'ল, কাৰণ বহুত বৰষুণ দি আছে, কেনেকৈ থোৱা নাজানো বাৰু মই। আৰু আমো আছে মাহীহঁতৰ ঘৰৰ পৰা অনা, মানে শেষ কৰিব লাগিব। সেইকাৰণে আজি আমি দুইজনীয়ে মাকে জীয়েকে এইখিনি খাম বুলি ভাবিছোঁ। মানে এই আপেলটো তাইক কাটি দিম, সেই পকা আমটো তাইকো কাটি দিম, আৰু এই লিচিকেইটা গোটেইকেইটা তাই খাই দিব। মই এই অকণমান সৰু কেঁচা আমটো আৰু এই বগৰীকেইটা খাম। এখেত থকা হ'লে ভাল লাগিলেহেঁতেন খাবলৈ, মানে খুব বেছি ভাল পালেহেঁতেন এনেকৈ ধুনীয়াকৈ কাটি দিয়া হ'লে। কিন্তু নাই যে, এতিয়া মানে অফিচত গৈছে। এতিয়া 12টা বাজি পাৰ হৈছে, আমি স্কুলৰ পৰা অহাৰ পিছত আৰু আমি দুজনীয়ে খাম বুলি ভাবিছোঁ এতিয়া। কিন্তু বেয়া, ছোৱালীজনী মোৰ ডাঙৰ হৈছে, মানে কিছুমান কথা বুজি পোৱাৰ লগতে কামবোৰ কৰিবলৈ ধৰিছে। এই যে কাঁহৰ বাতিটো দেখিছে, এইটো মানে খাবলৈ বুলি নিজে লৈ আহিছে, কিন্তু মই খাবলৈ নিদি বাতিটোত মানে জাবৰবোৰ, মানে লেতেৰাবোৰ পেলাবলৈ দিওঁ। তুমিতো মেংগ খোৱা, আৰু লিচি খোৱা আকৌ, আৰু লিচি খোৱা। তাৰপিছতে আমি দুজনী মানে ফল মূল খোৱাৰ পিছত শুই গ'লোঁ। আৰু শুই উঠি থাকে নহয়, কাপোৰ বৰুৱা, ঘৰ সৰা, চোতাল সৰা, চাহ দিয়া, চাহ খোৱা, এইবোৰ কৰোঁতে গধূলি সময়খিনি পাৰ হৈ গ'ল। আৰু ডাইৰেক্ট আহিলোঁ ছোৱালীক খুৱাই লোৱাই, মানে গধূলি খুৱাই লোৱাই কিতাপ পঢ়াবলৈ। ইফালে আহিছোঁ পেটাৰ্ণ শিকাবলৈ, মানে মোৰ শিকাব লগা নহয় দেই, আজিকালি নিজে নিজে পৰা হৈছে তাই স্কুলত যোৱাৰ পৰা। আৰু এয়া মই চাই আছোঁ, মানে কাষতে বহি চাই থাকিব লাগে। আৰু এয়া চাই আছোঁ, তাই লাহে লাহে কৰি আছে, মানে অকল পেটাৰ্ণছখিনিহে নিজে কৰিব দিছোঁ। কি 1, 2 আৰু ABCDৰ পৰা মানে ৰাইমছ যি আছে সেইবিলাক মই শিকাই দিব লাগিব। মানে প্ৰথমে তাই যিহেতু পাৰে, সেইকাৰণে পেটাৰ্ণছটো কৰি মনটো অকণমান বহি ল'বলৈ দিছোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আকৌ আহিম নতুন এটা ভিডিঅ'লৈ, তেতিয়ালৈকে বাই। ভিডিঅ'বোৰ চাব, আৰু ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। বাই। পাৰিছা ন তুমি? পাৰিছা? গুড গাৰ্ল, আৰিকা গুড গাৰ্ল। মিছে কয়নে এনেকৈ? মিছে কয়?